বন্ধুসকল পুনৰ তিনিজন মিলাই মই আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ ভিডিঅ'বোৰ লাষ্টলৈ চাই যান আৰু সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ দিনবোৰ ভাল যায় যেন। আৰু এতিয়া মই জাষ্ট গা পানী ধুই ল'লোঁ আৰু ঘৰৰ কামবিলাকো কৰাৰ টিকলিটোক মোৰ গা পানী ধুৱাই দিলোঁ আৰু এতিয়া এঠাইলৈ যাব ওলাইছোঁ বিহু বুলি। আশা কৰোঁ ভিডিঅ'বোৰ চালে নিশ্চয় গম পাব ক'ত গৈ আছোঁ। ভিডিঅ'টো চাই থাকক। এয়া মই টিকলি মাইনাটো কাদু উঠিলে হাই কোৱা কোনো হাই বুলি কোৱা। হাইবোৰ ৰেডি হ'ব আৰু ফাইনেলি আমি ৰেডি হ'লোঁ আৰু মাৰ ঘৰলৈ ওলালোঁ। অলপতে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মোৰ লগত চাই থাকোঁ। এতিয়া আমি মাহঁতৰ ঘৰলৈ যাম। এতিয়া যাই আছোঁ। এয়া আমি ওলাইছোঁ আৰু গাড়ীত। এতিয়া মাহঁতৰ ৰাস্তাটো এনেকৈ নমি আহিব লাগে। নমি আহিকে আহি বিহু বুলি এপাক মাহঁতৰ ঘৰলৈ আহিলোঁ। অলপতে যাওক এতিয়া। এইটোৱে মোৰ মাহঁতৰ ঘৰ আছে যেনেকুৱা আৰু এতিয়া অলপমান চুকে পাৰাত এয়া মোৰ হাজবেণ্ড। ইয়াতে ভাত বনাই আছে বাইদেউ। এইটো আৰু মা দেউতা আছে পিছফালে।